বয়ফ্ৰেণ্ড হৈ যদি মেইন দিনটোতে আহিব নোৱাৰা তেনেহলে তেনেকুৱা বয়ফ্ৰেণ্ড থকাতকে নথকাই ভাল গম পাইছ নাই এনেকুৱা বয়ফ্ৰেণ্ড মোক নালাগে তুমিহে জানিবা হেয়া তোমাৰ হেৰি খুৰাৰ জীয়েক ভনীয়েৰে নে বেলেগ কোনোবা কি তুমি কথাবোৰ বুজি নোপোৱা সেইকাৰণে মোক খং উঠে মই কেতিয়া সন্দেহ কৰিলো বাৰু মই সন্দেহ কৰিছো নি তোমাক ভণ্টিৰ লগত আৰু মই কেলে সন্দেহ কৰিম বাৰু মই কথাটোহে কৈছো আৰু ভ্যালেন্টাইন ডে দিনত সব বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক লগ কৰে গুটে ঘুৰে ফুৰে কিমান মস্তি কৰে আৰু আমাৰ আকৌ খুৰাকৰ জীয়েক ভনীয়েকৰ লগত বজাৰ কৰিবলৈ যায় হ'ব ইমান পেকপেকাই থাকিব নালাগে তুমি সঁচাকে মোক ভাল পোৱা হলে তুমি আহিলাহেঁতেন ভ্যালেন্টাইন ডে সবে ঘুৰিব ফুৰিব মোৰহে আৰু কি মই পেনাই থাকো সৰু ছোৱালীৰ দৰে কথা কবলৈ নাহিবা দেই কিহৰ পেনাই থাকো মই সিধা সিধি কৈ দিছো যদি বুজি নোপোৱা বুজি ল'বা এই ভ্যালেন্টাইন ডেটো যে এইটো অকল প্ৰেমিক প্ৰেমিকাৰ বাবেহে সেই ভনীয়েকৰ লগত ঘূৰি ফুৰা বায়েকৰ লগত ঘূৰি ফুৰা পেহীয়েকৰ লগত ঘূৰি ফুৰা সেইবোৰ নহয় আৰু সঁচাকে ভাল পোৱা হলে তই আহিলি তেন গম পাইছ নাই মোক মিছাতে খং উঠাইছ নাহিবি তই মোক লগ নকৰিবি তই মোলে ফোন নকৰিবি মোৰ লগত কথা নাপাতিবি আৰু ৰখ সি আকৌ মোক ভ্যালেন্টাইন ডেত লগ কৰা হলনি খুৰাকৰ জীয়েক ভনীয়েকৰ লগত শ্বপিং কৰিবলৈ যায় সেইদিনা মোৰ লগত সি টাইম পাছ কৰিবলৈ আহিব লাগে সেইবোৰ আকৌ নাই কোনো ভনীয়েকজনী ঘপককে ওলালেহি সেইজনীৰ লগতহে সি ফুৰিবলৈ যায় বজাৰ কৰিবলৈ যায় তই যদি মোলে নেক্সট টাইম ফোন কৰ তই যদি মোলে নেক্সট টাইম ফোন কৰ চাবিচোন তোক মই কি কৰিম অসভ্য অভদ্ৰ কৰবাৰ একো এটা বুজি চুজি নাপায় যদি ফোন কৰ তোক মই ঠেকেচি পেলাম তই মোক ফোন কৰচোন কৰিবি সেইজনী তোৰ ভনীয়েৰে নহয় চাগে সেইজনী তোৰ ঘৈণীয়েৰে মুনমি কি হল তোক যে ইমান মাতি আছো মাত এখাৰো দিয়া নাই আজিচোন তোৰ ৰেড লাইট জ্বলি থকা গতে লাগিছে কি হল ঐ এটাই মাথাটো চুবাই পেলালে মোৰ কৈছো নহয় হয় নি কি হল কচোন তই ঐ শুন না কোৱা ই যে গম পাইছো নাই নিবিৰৰ কথা কৈছো সি যে চা ভ্যালেন্টাইন ডেত মোক লগ কৰিবলৈ অহা হলনি খুৰাকৰ যে ভনীয়েকৰ লগত বোলে কিবা শ্বপিং কৰিবলৈ যায় মোৰটো গৰম হৈ গৈছে চা মই কি ভাবিছিলো গম পাইছ ভ্যালেন্টাইন ডেত বোলো সি আহিব দুইটা ঘুৰিম ফুৰিম আৰু একেলগে বোলো ডক্টৰ বেজবৰুৱাখন চাই আহিম কিন্তু চা সব একেবাৰে শেষ হৈ গৈছে আৰু হিনো কেলে নাহে কি কেলে নাহে মইচোন তোক কৈছো বোলো পাতি লোৱা সেই খুৰাকৰ ভনীয়েক এজনীৰ লগত নে পাতি লোৱা ভনীয়েক এজনীৰ লগত কিবা শ্বপিং কৰিবলৈ যায় মই গমেই নাপাওঁ তাৰ যে তেনেকুৱা ভনীয়েক চনীয়েক আছে আজিহে গম পাইছো দেখি বেচেৰীজনী তাই আকৌ কেনেকে বেচেৰী হল হে মই তাইক কোৱা নাই নহয় তোকহে কৈছো চা হিনো বাৰু তেনেকুৱা কৰিব লাগে নি মোক হয়নে নহয় ক ময়ো কম নেকি ময়ো কম নহয় এদিন হলেও বেলেগ এটা পতাম এইটো চাই থাক আৰু পতাই পেলানি একেলগে ফটো মাৰিম ইনষ্টা ফেচবুক সবতে দিম আৰু তাক মই জ্বলাই মাৰিম সেইবোৰ নকৰিবি পাই প্ৰেমত সেইবোৰ থাকে আৰু সেইবুলি তই তেনেকুৱা কৰিবি নে ঐ পৰিছা তোৰহে ভাল গম পাইছো নাই তই যে ভাল পাই ইমান সোনকালে বিয়া হলি বিয়া হৈ যে তই এতিয়া পঢ়ি আছ আৰু গিৰিয়েৰে যে আহে দুইটা একেলগে ঘূৰ কিমান ভাল লাগে ন বেছিকৈ নকবি দূৰণি পাহাৰখন দেখিবলৈহে শুৱনি ওচৰৰ পৰা চালে গোটেইখন হিলে আবৰা হলেও আৰু গম পাইছো নাই মোৰ যে আৰু পঢ়িবলৈ মন নাই মোৰো তোৰ দৰে বিয়াহে সোমাবলৈ মন গৈছে লাভ নাই বিয়া হৈ গিৰিয়েৰৰ পইচাত চলি মেলি ল'ৰা ছোৱালী জন্ম দি ঘৰ চম্ভালি দি পঢ়ি একো লাভ নাই তাতকে ভালকে চাকৰি তাকৰি কৰি পেলানি ইণ্ডিপেণ্ডেণ্ট হৈ থকাই বহুত ভাল ইমান দুখ নকৰিবি মোৰ মনে কৈছে কাইলে সমীৰে তোক বিৰাট ডাঙৰ সাৰপ্ৰাইজ দি একদম গেটৰ সন্মুখতে ৰৈ থাকিব চাবি তই বাৰু মোক অকনমান বেছিয়ে সপোন দেখাইছ নেকি নহয় যদি চাবি অলপ পিছতে হি তোক সৰি কবলৈ ফোন কৰিব ওইছা কোনে ফোন কৰিছে দেখিলি মই কৈছিলো নহয় তোক মই গম পাইছো নাই এবাৰত
এবাৰত মই নধৰোৱে ময়ো কম নেকি ময়ো তাক চটুৱাম মাৰি থাক বোপাই মাৰি থাক চৰি ক'বলৈ কিহৰ ইমান তোৰ এটিটিউড হয়নে নহয় ক মাৰি থাক ই হ'ব ইমান চটুৱাব নালাগে ধৰচোন ধৰ ধৰ মই ধৰিম এতিয়া ৰ দেই ৰিচিভ কৰি পেলাই লাউডত দি দিম তই শুনিবি দেই সি মোক কেনেকে চৰি ক'ব হেল্ল' কি হ'ল কথা এটা আছিল প্ৰথমে দম দিবি তাৰপিছত চৰি ক'বলৈ মোলে বাৰ বাৰ ফোন লগাই থাকিবি যি হ'ল হ'ল বাদ দিয়া সেইবোৰ বেয়া নাপাবা মই পাতি লোৱা ভণ্টিক আজি প্ৰপ'জ দি দিলো আৰু তাই মোক একচেপ্ট কৰিছে সেইটোকে ক'বলৈ তোমাক ফোন কৰিলো বাই হে